আজি বহুদিন কবিতা লিখা হোৱাই নাই। বাহিৰত বৰষুণ জাক বৰ জোৰ কৰি আহিছে। টেবুলখনত বহি এটা প্ৰেমৰ কবিতা লিখাৰ চেষ্টা কৰো নেকি? আননোন নাম্বাৰ দেখোন। হেল্ল' হেল্ল', কোন? আৰে পাগল, তুমি মোৰ মাতটোও চিনি পোৱা নাই? চিনি পালেও আননোন নাম্বাৰবোৰক মই আজিকালি এনেকৈ গুৰুত্ব দিওঁ জানা। একচুৱেলি এইবোৰ মই তোমাৰ পৰা শিকিছো। ৱাও, পোৱালিটোৰ এটিটিউড আছে মানে। এটিটিউড? ক'তনো বাৰু এটিটিউড দেখালো? কথাটোহে কৈছো তোমাক। হ'ব হ'ব, মই তৰ্ক কৰিবলৈ ফোন কৰা নাই। ক'তনো বাৰু তৰ্ক কৰিলো? বাৰু এইবোৰ বাদ দিয়া, কিন্তু তুমি আননোন নামৰ পৰা ফোন কৰিলা যে? আৰে বাবা, সুধিবলৈ যে সময় পালা। চাৰ্জ নাই মোৰ ফোনটোত, ইমান বৰষুণ, কেতিয়াবা কাৰেণ্ট আহে। কি কৰি আছা? তোমাৰ ফোনটোলৈ অপেক্ষা কৰি আছিলো। নহয়, তুমি কবিতা লিখি আছিলা? কেনেকৈ জানিলা? আজিকালি তোমাক মই অনুভৱ কৰিব পাৰো নহয়। তুমি মিছা মাতিও লাভ নাই জানা। কবিতা লিখি থকা নাছিলো, কবিতা এটা লিখাৰ চেষ্টা কিন্তু কৰিছিলো। হ'লেও মোৰ ধাৰণা কিন্তু ভুল নাছিল দেই। কবিতা মোৰ বৰ প্ৰিয় জানা। কেতিয়াবা কি ভাবো জানা, মোৰ জীৱনটো বাৰু কবিতাৰ শব্দবোৰৰ দৰে নেকি? কবিতা আৰু তোমাৰ জীৱন? কি হ'ল, তুমি হাঁহিলা যে? নাই অ', এনেই ধেমালি কৰিছিলো। তোমাৰ খং উঠিল ন? নাই অ', তোমাকনো বাৰু ক'ত খং কৰিব পাৰো। আচলতে কি জানা, তুমি মোৰ এটি মিঠা অনুভৱ। হেল্ল' হেল্ল' হেল্ল'।